গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাই আজি মোৰ দিনটোৰ কাম আৰম্ভ কৰিলোঁ। আজি যিহেতু ছেকেণ্ড ডে মোৰ চেলেঞ্জ কৰা, কালি ফাৰ্ষ্ট ডে আছিলে আৰু সোনকালে উঠাৰ অভ্যাসটো খুব ভাল। কালি যিহেতু 5:30 বজাত সাৰ পাইছিলোঁ, আজি 5:15 মানতে সাৰ পাই এয়া উঠি নিজৰ কৰ্তব্য প্ৰথমে কৰি লৈছোঁ, যিহেতু গেট চেট খুলি ল'ব লাগে। আৰু ৰাতিপুৱা উঠি পৰিৱেশটো ইমানেই ভাল লাগে দেখি, মানে নিজান জান হৈ থাকে আৰু খালী চৰাই চিৰিকটিৰ মাত, প্ৰকৃতি, মানে ধুনীয়া হাৱা, এই বস্তুবোৰে ৰাতিপুৱা উঠাৰ অভ্যাসটো খুব ভাল বুলি কৈছে মানুহে। সকলো ফালৰ পৰাই ভাল, নিজৰ হেল্থৰ কাৰণে, নিজৰ লাইফটো নিজক চেলেঞ্জ কৰিবৰ কাৰণে সকলো ফালৰ পৰাই এই সময়টো বহুত ভাল বুলি কোৱা হয়। আৰু পঢ়া শুনা কৰিবলৈ হওক বা যিকোনো কামতে এই সময়কণ বহুত বেষ্ট বুলি কোৱা হয়, কাৰণ এই সময়খিনি আমাৰ মাইণ্ডটো খুব ঠাণ্ডা থাকে। উঠি আৰু নিজক হাইড্ৰেট কৰিবৰ কাৰণে, যিহেতু কাম এনাৰ্জি লাগিব ন দিনটো কাম কৰিবৰ কাৰণে, এয়া পানী গিলাচ খাই ল'লোঁ। বাকী আপোনালোকৰ খোৱা বোৱা হ'লনে?